নতুন এটা ভিডিঅ'লৈ আপোনালোক স্বাগতম জনালোঁ। তো মানে গাইছ আজি হৈছে খানা। তো গাইছ বৃহস্পতিবাৰে মানে আমাৰ সেই গৈছিল অহৰি মৰি শুক্ৰবাৰে আছিল খানা খোৱা কথা। তো প্ৰবেল মৰি হৈ গ'ল। তো কাহ হৈছিল তো এতিয়া ভাল পাই গ'লোঁ। তো আজি হৈছে শনিবাৰ। তো আজি উত্তম আৰু এইখিনি এতিয়া খানাটো হৈ যাব। তো যাইছে চাইকেল যাব লগ এইখিনিতে খানাটো হৈ যাব। একদম মজাকৈ চলিছে। তো একদম ডিবেল চিবেল চব চলিছে। খানাটো মানে এইখিনিতে হ'ব। তো গোটেইকেইটা আছে একদম আমি এটা আৰু মই এটা তাকে আপোনাৰ দৰ্শক না কি কচল তো খানা কালি হ'ল খানাটো কিয় নহ'ল কৈ দিয়ে অলপ বেমাৰ হ'ল কাৰ মানে মোৰ বেছি শখ কৰাতে মানে কি কথাতে আছে পাপে মৃত্যু এনে নাছিল। তো ভাল লাগিছে আমি খানাৰ জেগাতে সঙ্গে আছে বিয়াৰ বক্স লৈছোঁ দাগি দিয়ক আৰু ইয়াকে মাংস কাটিব দিলোঁ একদম 1.5 কিলো মাংস 3-4টা চলিৰ। তোকে মাতটো একদম ভালকৈ শুনিব নাপাৰে শুনাব। তো গাইছ লাষ্টত একদম মাংস এভেইলেবল হৈ গ'ল। তো বহুত মাংস হৈ গ'ল মানে খাব নোৱাৰিলোঁ। তো গাইছ আমাৰ মানে মাংস চাংস চব ৰেডি। তো 1500 কিমান হ'লে 1.5 কিলো মাংস হৈ গ'ল 4টা চলি। তো একদম এভেইলেবল ৰৈ যাব মানে এই মাংসটো ইয়াক দিছোঁ এটা উত্তমক। গাইছ ফাইনেলি আমাৰ বজাৰ হৈ গ'ল। তো এই উত্তমৰ লগত আছে। তো গোটেইখিনি হৈ গ'ল মানে। তো এতিয়া আমি যাব লাগে জলক আজি মানে খানাৰ একদম গোটেই হৈ গ'ল একদম বাজাৰ লাগি গ'ল একদম ফাইনেলি বাজাৰ হৈ গ'ল। এতিয়া হ'ল খানাৰ আমাৰ জেগাখিনি একদম মজা একদম লাগিছে। লাইট চাইট দিছোঁ ফকাচিং লাইট গোটেইকেইটা আছে ইয়াতে কেনা উতাৰ ফালি দিছে 7টা বজাতে ৰাতি আছে চৌকা আছে ইয়াতে এই লাইট এটা দিছোঁ ইয়াতে। গাইছ খানাটো একদম মজা লাগব ডিজে তো একদম মজা গাইছ। তো একদম ফকাচিং চব ৰেডি। তো মানে এইভাগে চৌকা একদম ৰেডি হৈছে একদম ৰেডি একবাৰ ডেন্সৰ কাৰণে কেনে ডেন্স একদম ৰান্ধা চলিছে। মই অলপ আকৌ দিওঁ মানে এইখান গাইছ আকৌ ৰান্ধা বাঢ়া হয় নাই। তো 8টা 8:30 মানতে যাব বোলে আহোন। তো ৰান্ধনি আজি নীলগামাজত লাখি বোধয়। তো ইয়াতে ৰান্ধিব। তো একদম মজা কলি দিছে। তাৰপিছত মই টুপি চুপি মাৰি লৈছোঁ একদম মজাকৈ আছে টুপিটো তো মাৰি লৈছোঁ একদম মজাকৈ। যদিও একদম গান চান একদম ভালকৈ দেখাব নোৱাৰিম কাৰণ কপিৰাইট মাৰি দিব। একদম চৰি নাই ডেন্সাৰ দেখাইছোঁ আপোনাক মাজে মাজে কাটি দিছোঁ নন কপিৰাইট গান এটা লাগে দি ডেন্স এটা দেখাইছোঁ। তো বলক গাইছ মানে ইয়াৰ লগৰ চগল চেলো একদম না কি কওঁ একদম আলু চালু এটা চেলাই আছোঁ মজাকৈ। তো আৰম্ভ হৈ দিলোঁ চৌকা জ্বলাই লাগি আমাৰ ছাৰে। তো ইয়াতে মাংস ৰন্ধা হৈছে একদম মজাকৈ। তো মাংসৰ কালাৰ একদম হালালৈ কালাৰ হৈ গৈছে নাই উত্তৰ বেগাকে মাংস ৰান্ধিছে লাখি ওচৰত চাইছে। আমাৰ এটা বস্তু হ'লে কি বস্তু হৈ গ'ল পাপাৰ ভাজা না কি কবিতান এইও এটা ইউটিউবাৰ হালৈ বাবু নাকি বাবু হলৈ মজা। আমি এতিয়া চাইছোঁ মাংস ৰন্ধা অলপ ইয়াৰ চব গোটেই ৰেডি হৈছে। ভাজা মাংস খাইছোঁ মজাকৈ একদম তই চাইডত একদম মজাকৈ ভাজা মাংস মাংস একদম ভাজা মাংস মজা আছে না কি কয় ভাজিছ আকৌ ভাল দিছি না একদম তাৰ দেউতাৰ ৰিভিউটো দি কেনে আছে কেনে আছে কৈ দি মজা একদম তো মজা তই চাই থকা হৈছে তই দেখাইছোঁ খানা চানা খোৱা চব দেখাইছোঁ। পাগল এই বেলে অলপ বাকি ভাত পানী হ'লে চব এইবাৰে জইছে থৈছে এইবাৰে চব চাউল নাচি আছে। I love you, I love you, I love you. তো গাইছ একদম ভাত চাত একদম লৈ ল'লোঁ মজাকৈ। তো এতিয়া ভাত গোটেইকেইটা খাই ল'লোঁ। এই যে ভাতো দাঁত খাই লাগ নাকি এতিয়া মাংস জল লাগে এতিয়া এয়া মাংস ৰান্ধি আহি গ'ল নাকি ৰান্ধনি অলপ ভালকৈ দিবা দা মাংস তাৰে চবৰে হাতত একদম সমান ভৰি নাকি অলপ ভালকৈ দিবা দা বিলানী একদম গণি দিব লাগে নাই যাৰ লগত যিবোৰে মুঠতে কম কৰিব নালাগে আৰু মই সেয়ে তো বলক এতিয়া খাওঁ আমি একেলগে মজা লাগছে খাই।
মাংস লাগি একদম মজা ইয়াৰ একদম মজা গান এইখিনিতে ভিডিঅ'টো মই সামৰণি মাৰি দিলোঁ তো ভিডিঅ'টো যি হয় হ'ব তো ভাল হ'লে লাইক কৰি দিব বেয়া হ'লে কিবা এটা কৰি দিব আৰু তো গাইছ অৰি মৰি খানাতে শেষ কৰি দিলোঁ নাকি একদম ভাই তো একদম মজা লাগছে ইটো একদম পৰি গ'ল দেখাইছে নীল কমাল ভাই কেনে লাগছে তো এতিয়া গাইছ ভিডিঅ'টো এইখিনি সামৰণি মাৰি দিলোঁ এইগান লাগছে চবটা ঘৰত লৈ যাম তো গাইছ ভাই